নমস্কাৰ কি খবৰ সকলোকে আকৌ পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল আসামৰ ধুনীয়া এটি ব্লগলে তো আজি আপোনালোকে থাম্বনেইলত নিশ্চয় দেখি গম পাইছে আজি মই বহুত ধুনীয়া কালেকশন লৈছো আপোনালোকলে খুব ধুনীয়া কিছুমান ষ্টেপল কটনৰ কাপোৰ টসৰ দিছো আপোনালোকে বহুত পছন্দ কৰিছে তো তাৰে মাজত বহুতে ৰিকুৱেষ্ট কৰিছিল WhatsAppত যে কিছুমান কটন কাপোৰ বা বিয়াত তেনেকে পিন্ধিব পৰা কোন হেভি ডিজাইনৰ কটন কাপোৰ লাগিছিল তো সেইবাবে মই আজি ধুনীয়া কিছুমান ষ্টেপল কটনৰ কাপোৰ লৈছো আৰু একেবাৰে ৰিজনেবল প্ৰাইসত যেটো মই সদায় আপোনালোকক দি থাকো তো আপোনালোকে যদি এতিয়ালৈকে মোৰ মিক্স টসৰ ভিডিওটো চোৱা নাই চেনেলটোলে যদি নতুনকৈ আহিছে তেনেহলে এই ভিডিওটো চাই উঠি পাছৰ মিক্স টসৰ কালেকশনখিনি আপোনালোকে চাই পিনে অৰ্ডাৰ কৰিব পাৰিব তাতে উকা মেখেলাও দি থোৱা আছিল মিক্স টসৰ আৰু প্ৰাইস একেবাৰে ৰিজনেবল অনলি 349 তো আহক আমি সোনকালে ভিডিওটো ষ্টাৰ্ট কৰি দিও হেখলকে চাই থাকিব ভিডিওটো স্কিপ নকৰাকে তো ফাৰ্স্ট জিজুৰ মই কাপোৰ দেখুৱাম হেতু হৈছে মেহেন্দি গ্ৰীন কালাৰত মই দেখুৱাই দিও এবাৰ এয়া কাপোৰজোৰ আপোনালোকে স্ক্ৰিনশ্বট এনেকৈ লৈ ল'ব এবাৰ কাপোৰজোৰ এনেকৈ স্ক্ৰিনশ্বট লৈ ল'ব এবাৰ লৈ পেলাই আপোনালোকে শ্বেয়াৰ কৰিব কাপোৰজোৰৰ প্ৰাইস হ'ব অনলি 1250 1250 টকা বহুত ধুনীয়া এজোৰ কাপোৰ এয়া ইয়াতে গোল্ডেন এনেকৈ কাম কৰা আছে এয়া হৈছে ছটা সাইড পাৰি গুনাৰ কাম কৰা আছে ইয়াতে গোল্ডেন কালাৰত এয়া আসলটোটো গোল্ডেন কালাৰত এনেকৈ গুনাৰ কাম কৰা আছে আৰু খুব ধুনীয়া এজোৰ কাপোৰ এয়া ইয়াতে বুটাৰ কাম কৰা আছে কোলা আৰু গোল্ডেনত কাপোৰজোৰ খুব ধুনীয়া আৰু কমফৰ্টেবল এটো মই সফটনেসটো দেখুৱাই দিও খুব ধুনীয়া এজোৰ কাপোৰ আপোনালোকে যিকোনো ইভেন্ট বা কিবা হেৰিত পিন্ধিব পাৰে বা কিবা যদি হেৰি থাকে প্ৰগ্ৰাম থাকে তেনেকুৱাটো পিন্ধিব পাৰিব এখন হৈছে ইয়াৰে মেখেলাখন ব্লাউজ পিসটো ইয়াতে লগতে আছে ব্লাউজ পিসটো আপোনালোকে 90 সেন্টিমিটাৰত পাব আৰু মেখেলাখনৰ পান্নাটো 38 পান্না বহল 38 পান্না বহল মেখেলাখন ব্লাউজ পিসটো এবাৰ দেখুৱাই দিছো এয়া হৈছে ব্লাউজ পিসটো এনেকুৱা সিঙ্গল পাৰি এটা যেটো গোল্ডেন গুনা আপোনালোকে সাইড পাৰিত পাইছে তেনেকুৱাকে পাৰি থাকিব সিম্পল মানে ব্লাউজ পিসটো প্ৰাইসটো একেবাৰে ৰিজনেবল ৰাখিছো অনলি 1250 তো আপোনালোকে স্ক্ৰিনশ্বট লৈ কাপোৰজোৰৰ কাৰণে স্ক্ৰিনশ্বট লৈ পেলাই আপোনালোকে মোক WhatsApp কৰিব এজোৰ হৈছে কাপোৰজোৰ ফাৰ্স্ট কালাৰটো দেখুৱাইছো কালাৰটো হৈছে মেহেন্দি গ্ৰীন কালাৰ আৰু ইয়াতে খুব ধুনীয়াকে গোল্ডেন কালাৰৰ কাম কৰা আছে লগতে কলা ৰঙৰ এনেকে বুটা কৰা আছে গুটে মেখেলা আৰু সাদৰখনত আপোনালোকে তেনেকুৱা ডিজাইনত কাপোৰজোৰ পাই যাব ফুল সেট এটা ষ্টেপল কটনৰ তো আগবাঢ়িছো সেকেন্ডটো কালাৰলে সেকেন্ডটো কালাৰ হৈছে পিংক কালাৰত এয়া হট পিংক কালাৰ হয় ৰানী পিংক কালাৰ দে এটো হট পিংক কালাৰত আপোনালোকে বুটা পাব হোৱাইট এণ্ড গোল্ডেনত খুব ধুনীয়া এজোৰ কাপোৰ দেখুৱাই দিও এয়া ইয়াৰো প্ৰাইস হ'ব অনলি 1250 এয়া গুনাৰ কাম কৰা আছে এনেকে মিৰি ডিজাইনত এয়া কাপোৰজোৰ সাদৰখন দেখুৱাই দিলো এনেকে সৰু সৰু বুটা বসা আছে সাদৰখনত আৰু লগতে সাইড পাৰিটো আপোনালোকক দেখুৱাই দিও এয়া হৈছে ইয়াৰে ছটা সাইড পাৰি বগাত থাকিব সাইড পাৰিটো কাপোৰজোৰ বহুত ধুনীয়া জিলিকি উঠিব আৰু হোৱাইট কালাৰ সাইড পাৰি বহুত ধুনীয়া লাগে এয়া সাইড পাৰি আপোনালোকক দেখুৱাই দিলো সাইড পাৰিটো এক্সট্ৰাকে আছে সাদৰখন দেখুৱালো মেখেলাখন এবাৰ দেখুৱাই লও মেখেলাখনো হৈছে 38 পান্না বহল এয়া আৰু ইয়াতেও আপোনালোকে ঠিক তেনেকুৱাকে বুটা পাব এয়া ইয়াৰে প্ৰাইস হ'ব অনলি 1250 এয়া হৈছে ব্লাউজ পিসটো 1250 টকা হ'ব কাপোৰজোৰ আপোনালোকে স্ক্ৰিনশ্বট লৈ লওক স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব স্ক্ৰিনত যেটো নম্বৰ আছে হেতু নম্বৰত এয়া কাপোৰজোৰ স্ক্ৰিনশ্বট লৈ লওক খুব ধুনীয়া খুব কমফৰ্টেবল এয়া বহুত সফট হয় কাপোৰজোৰ আপোনালোকে ল'ব পাৰে 1250 অনলি আগবাঢ়িছো থাৰ্ড জোৰ কাপোৰলে এটা বিৰাট ধুনীয়া অৰেঞ্জ কালাৰত গুনা ওয়াৰ্ক আছে গুটে গুনাৰ কাম দেখিছে কাপোৰজোৰ খুব ধুনীয়া দেখুৱাই দিছো কাপোৰজোৰ আৰু শাইন এটা আছে কাপোৰজোৰত খুব ধুনীয়া এটা শাইন আছে কাপোৰজোৰ ডুৱেল কালাৰৰ নিচিনালে বহুত ধুনীয়া শাইনটো
এয়া আছে 6টা সাইড পাৰি গোল্ডেন কাম কৰা আছে বহুত ধুনীয়া এযোৰ কাপোৰ 1250 টকা 1250 অনলি এয়া ইয়াত আছে বহুত ডাঙৰ ডাঙৰকে কিংখাপ এয়া কিংখাপ ডিজাইনত গুটে পাৰিটো সাদৰৰ পাৰিটো আৰু সৰু সৰু এনেকে গোল্ডেন গোল্ডেন কালাৰৰ গুটে গাত বুটা আছে বিৰাট ধুনীয়া এযোৰ কাপোৰ মেখেলাখন দেখুৱাই দিছো মেখেলাখন হৈছে 38 পান্না এয়া 38 পান্না বহল মেখেলা ইয়াতো ঠিক তেনেকুৱাকে এক লাইন কিংখাপ পাব আৰু তিনি লাইন আপোনালোকে বুটা পাব বিৰাট ধুনীয়া এযোৰ কাপোৰ এয়া কিংখাপটো দেখুৱাই দিছো ডিজাইনটো এইটো ডিজাইন চাওক প্ৰাইস হ'ব 1250 স্ক্ৰিনশ্বট ল'ব স্ক্ৰিনশ্বট লৈ পেলাই মোক WhatsApp কৰিব বহুত ধুনীয়া এযোৰ কাপোৰ স্ক্ৰিনত দিয়া যেটো নম্বৰ আছে হেতু নম্বৰত WhatsApp কৰিলে আপোনালোকে বুকিং কৰিব পাৰিব এইখন সাদৰ আৰু কাপোৰযোৰ আপোনালোকক দেখুৱালো আগবাঢ়িছো আমাৰ 4th নম্বৰ কাপোৰযোৰ 4th নম্বৰ কাপোৰযোৰৰ কালাৰটো বহুত ধুনীয়া ব্লু কালাৰত এয়া ব্লু কালাৰত বিৰাট ধুনীয়া এটা কালাৰ আৰু লগতে আছে ইয়েলো কালাৰৰ ইয়াতে ফুল গুটে কাপোৰযোৰত ব্লু কালাৰ বহুতে ভাল পায় কাৰণ আগতেও যি কাপোৰ দিছো ব্লু কালাৰ খিনি খুব সোনকালে সোল হয় কাৰণ কালাৰটো বহুত ধুনীয়া থাকে ইয়াতে ইয়েলো আৰু ব্ল্যাক আছে ইয়াতে গুণাৰ কাম নাই ইয়াতে ইয়েলো আৰু ব্ল্যাক আছে আৰু গুটে গাত এনেকে আপোনালোকে এনেকে পাৰি পাই যাব এখন হৈছে সাদৰখন খুব ধুনীয়া লগত মেখেলাখন দেখুৱাই দিছো মেখেলাখন হ'ব 38 পান্নাৰ এয়া মেখেলা ব্লাউজ পিসটো এবাৰ দেখুৱাই দিও এয়া হৈছে সাইড পাৰি 6টা লগতে ইয়াতে ব্লাউজ পিসটো আছে এটো হৈছে সাইড পাৰি ডিজাইনটো ব্ল্যাক কালাৰত লগতে দেখুৱাই দিও মেখেলা সেটটো গুটে এয়া 1250 আপোনালোকে স্ক্ৰিনশ্বটটো লৈ ল'ব লৈ যেটো WhatsApp নম্বৰ আছে ওপৰত হেতুত WhatsApp কৰিলে বুকিং কৰিব পাৰিব কাপোৰযোৰ 1250 অনলি 1250 টকাত খুব ধুনীয়া এই কাপোৰৰ কোৱালিটি এবাৰ দেখুৱাই দিছো খুব সফট আৰু খুব ধুনীয়া কাপোৰ আপোনালোকে ডেইলি কাৰণেও পিন্ধিব পাৰিব বা কিবা ইভেন্ট বা কিবা থাকিলেও আপোনালোকে কাপোৰযোৰ পিন্ধিব পাৰিব সিলাই কৰি ললে বহুত ধুনীয়া লাগিব সকলোখিনি দেখুৱালো এতিয়া আজি ভিডিওৰ লাষ্টৰ কাপোৰযোৰ দেখুৱাই দিছো এবাৰ এয়া হৈছে লাষ্টৰ পিংক কালাৰত আগৰ পিংক কালাৰযোৰ দেখুৱালো হেজুৰ হোৱাইট কালাৰ আৰু গোল্ডেন গুলাৰ কাম কৰা আছিল এবাৰ সেকেন্ড পিংক কালাৰযোৰ দেখুৱাইছো বহুত ধুনীয়া ইয়াতে আছে তিনটা কালাৰ ব্লু ইয়েলো আৰু ব্ল্যাক গুটে বুটাও তেনেকে কাম কৰা আছে তিনটা কালাৰে পাব আপোনালোকে বুটাত এয়া ব্লু এয়া ইয়াৰে পাৰিটো খুব ধুনীয়া ইয়েলোটো কাৰণে কাপোৰযোৰ ফুটি উঠিছে আৰু এখন সাদৰ ইয়াতে তিনটা কালাৰে বুটা পাব ইয়াত যেনেকে ব্লু আৰু ইয়েলো ইয়াত ঠিক তেনেকুৱাকে ব্ল্যাক আৰু ব্লু ইয়েলো আৰু ব্ল্যাক এনেকুৱাকে আছে আৰু মেখেলাখন এবাৰ দেখুৱাই দিছো মেখেলাখন 38 পান্না বহল এয়া মেখেলা এয়া হৈছে গুটে সাইড পাৰি আৰু ব্লাউজ পিসটো ইয়াতে পাব 7টা আছে যেহেতু তো ব্লাউজ পিসৰ এটা 38 পান্নাৰ 1250 টকাৰ বহুত ধুনীয়া এযোৰ কাপোৰ গিফ্টটো দিব পাৰে গিফ্ট পাৰপসটো আপোনালোকে ইউজ কৰিব পাৰিব কাপোৰবোৰ তো স্ক্ৰিনশ্বটটো লৈ ল'ব 1250 স্ক্ৰিনশ্বট লৈ পেলাই মোক WhatsApp কৰিব যেটো স্ক্ৰিনত মই নম্বৰ দি থৈছো হেতু নম্বৰত আপোনালোকে WhatsApp কৰি বুকিং কৰিব পাৰিব আৰু যি সকলে তো আজি এখিনিয়ে কাপোৰ আছিল ভিডিওটোত তো যি সকলে আজি ফাৰ্স্ট টাইম চেনেলটো চাইছে তেখেত সকললৈ ৰিকুৱেষ্ট কৰিছো চেনেলটো সাবস্ক্ৰাইব কৰি দিবলে আৰু আজি ভিডিওটোত লাইক এটা কৰি দিব লগতে কমেন্ট কৰি জনাব নাপাহৰিব কেনেকুৱা পালে ভিডিওটো চাই যি সকলে অলৰেডি চেনেলটো সাবস্ক্ৰাইব কৰি থৈছে তেখেত সকললৈ বহুত বহুত ধন্যবাদ আৰু শেয়াৰ কৰিব ফ্ৰেণ্ডছ এণ্ড ফ্যামিলিৰ মাজত আৰু আপোনালোকে যদি এতিয়াও টছৰ বা অন্যান্য ভিডিওখিনি যদি চোৱা নাই পদ্মিনী কটনৰ যিবোৰ দিয়া আছে সেইখিনি ভিডিও এবাৰ চাব পাৰিব বুকিংও কৰিব পাৰিব সেইখিনি এভেইলেবল থাকে তো আজি ভিডিওটো এইখিনিতে শেষ কৰিছো পুনৰবাৰ আৰু ৰিকুৱেষ্টেড ভিডিও আছে মোৰ তাত মিক্স টছৰ মেখেলাখিনি সেইখিনি নিশ্চয় আকৌ নেক্সট ভিডিওটোত মই আনিম
তো আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ পুনৰবাৰ আকৌ খুব ধুনীয়া ব্লগ এটা লৈ আপোনালোক সকলোৰে মাজত উপস্থিত হ'ম তেতিয়ালৈ নমস্কাৰ